চাবলৈ ন ৰামধেনু দেখিছেনে? এয়া তো ৰামধেনু প্ৰায় 10 বছৰমানৰ মূৰত দেখিছোঁ। সৰুতে দেখা মনত আছে আৰু এবাৰ। ৰামধেনু ওলালে মানুহে বিশ্বাস কৰে যে কি বানপানী হয়, কিবা হয়। চ' আমি বিজ্ঞানত পঢ়া মতে ৰামধেনুৰ এইটো পথাৰত ভাহি থকা সেই বৰষুণৰ কণিকা, এতিয়া বৰষুণ পৰি আছে, চ' সেইটোৱে হ'ব পাৰে। বৰষুণৰ কণিকা সূৰ্যৰ 7টা ৰং প্ৰতিফলন হয় আৰু প্ৰতিফলিত হৈ মানুহক চকুত পৰেহি, তেতিয়া আমি 7টা ৰং ধৰা পৰে। ত' আমি জনাত এইটোৱে, কিন্তু লোকবিশ্বাস আছে কি ৰামধেনু ওলালে কি হয়, বাৰিষা হয়। গতিকে এয়া কিবা গম পোৱা যাব হয় নে নহয়। 10 বছৰ আগত দেখিছিলোঁ, কিন্তু তেতিয়া বাৰিষা নহ'ল বাৰু। এইবাৰ অৱশ্যে জামুগুৰি ঘাট চিঙু চিঙু হৈ আছে, যদি হয় তেতিয়াহ'লে ৰামধেনুৱে ফল বুলি গম পোৱা হ'ব আৰু। তো ইয়াৰ বেচিক চায়েন্সটো সেইটোৱে, বিহাইণ্ড দ্য চায়েন্স। সূৰ্যৰ পোহৰত হোৱা 7টা ৰঙৰ প্ৰতিফলন, তাকে আমি ভিগিয়ৰ বুলি কওঁ। ভায়লেট, ইণ্ডিগ', গ্ৰীণ, ব্লু, য়েল্ল', ৰেড আৰু কি থাকিলে জানো।